হ্যালো বড়ুয়া আপনার কাম হয়েছে ফাইল সেল পড়ি আছে আরে এমন জলদি নয় না একটু শাক বজার বাস বজার সবজি বজার নয় না চাকরির কথা আপনার একটা লাইভ করব 1.5 লাখ টাকা খাই পেলে আপনার রাজা নহয় শিকা মারি হাত গুণ্ডা চলি মই নহয় বুঝি পাইছি বহুতো লাইভ করে দিল আপনাক মই হাতৰ পৰাই দিছো 1.5 লাখ টকা 3 লাখ টকা দিব লগা আছে ছাৰক বুজি পাইছি এনে আপনার ছাৰে কৰি নেদে এইটো মোৰ খাতিৰত কিবা মানে আমাৰ ঠিকাদাৰৰ হেৰি থাকেতো ইলা বুজি পোৱা নাই অলপ কৰি দি আছে বুজি পাইছি ঠিক আছে উফ ৰাতিপুৱা কামাৰ দাদা আছে না ঘর দাদা আসলে না চাইলো আপনি অলপ বইল করেছিল আসি ঠিক আছে মাতি দিয়ক দাদা বেশি হজনত খাই না ও বস রতন আছি পাবা লাগা না দিবে লাগা আছে কোনে রতন নেকি রতন অহকাই না মানটো অহকাল আম্বাকে বগকে হে পটকে পঠে দিতা দিম ডাক আৰু গাছা পি ধুনীয়াকে লৈ বিজা আলিস কুদিম নেকি স্যার অলপ তা এটা জানা দেখোন এটা লিপি অলপমান লিপি হ'ব স্যার দাদা আছে বস দূৰ পৰা আছে নেকি পানী চানি খাব চৰবত খাব পানী বহ দাদা বহ এটা বহ ও রতনেশ বহাতে বাকি খবর সবর ক বাকি খবর মানে টেনশনে লব কে তোমার তো মই করে দিম বলে কৈছোৱে কৰিম মানে কৰি দিম বুলি তো কৈছে 20,000 তো তোমার মানে দিবা লাগব বুঝি পাইছ আকৌ 20,000 সেই 20,000 তো তুমি যেতিয়া দিবা তোমার মই হৈ যাব মেডিকেলত তোমার অলপ গন্ডগোল আছে সৰুতে তুমি কিবা মানে পলিও চলিও নাখা বুলি কৈছি হে কি পলিও নাখাৰ কথা কয় সৰুতে মানে কৈ দিছে কৈছে কি পলিও খোৱা নাই কিবা অলপ হেৰি আছে সেই তাৰে ডিষ্টেঞ্চত মানে তোমাৰ 20,000 তো ল'ব আকৌ সেই 20,000 তো দিলেহে তোমাৰ মই কামটো কৰিব পাৰিম আকৌ 20,000 দিব লাগিব দিবাই লাগিব তুমি তো দিয়া হৈ গৈছে পইচাবিলাক আগত তুমি কিমান দিছ 320 দিছ 320 তো নহয় না চাকৰি এটা কোনোবা 320 পায় আকৌ 20,000 দিব লাগিব ন এটা তুমি আকৌ 20,000 তো দিয়াৰ পিছতহে তোমাৰ মানে মই গোটা মেডিকেলটো সম্পূৰ্ণ কৰিব পাৰিম আচ্ছা এই 20,000 তো দিলে হ'ব নে এই 20,000 তো দিলে তোমাৰ হৈ যাব ফিক্স হ'বইতো ও রতন তুমি গরম কথা নপা ক'তনো গৰম কথা কৈছো গৰম কথাটো কোৱা নাই মই তোমাৰ কাৰণে দিনে ৰাতি বহি আছো মই তোমাৰ পৰা প্ৰফিট নাপাও আগতে গোটেইখিনি পইচা দিয়া হৈ গৈছে মোক ৰবা তুমি বিশ্বাস নকৰা মই ছাৰ এটা ফোন কৰি আছো হেল্ল' ছাৰ আগৰ ফাইল কেইটা ছাৰ ঠিকে আছে না ছাৰ ছাৰ ঠিক আছে 25,000 টকা ছাৰ ঠিক আছে মই 5,000 টকা হাতৰ পৰা দি দিম ছাৰ ঠিক আছে ল'ৰাকেইটা পৰা 20,000 ছাৰ ঘৰৰে ল'ৰা ছাৰ ঘৰৰ ল'ৰা বুলি কৈ পেলাই মই 25,000 কৈছো 5,000 মই দিম বুজি পাইছ 20,000 তো তোমালোকে যোগাৰ কৰা তাৰপিছত কিবা এটা কৰি আকৌ 20,000 দিব লাগিব 20,000 তো মই ক'লৈছোন তোমাক আপনি কি বসক বিশ্বাস কৰাই নাই তোমাৰ মই কামখিনি গোটা কৰি দিম ঠিক আছে তুমি এতিয়া যোৱা মোৰ আৰু মানুহ কেইটামান বেয়া লগা আছে মই মিটিং এখনতো যাব লগা আছে তোমাৰ কামতে মই ঘূৰি ভাগাৰ লাগি গৈছি বুজি পাইছ স্যাৰ হ'বতো কামটো তুমি টেনশন নকৰবা মই কাম কৰিবৰ কাৰণে চেষ্টা কৰি আছো মই ঠিকাৰ পেছাৰতো ইগলা কাম লৈ আছো কিয় লৈ আছো একমাত্ৰ তোমাৰ কাৰণে আৰু যদি তুমি ক'বাত যদি কেতিয়াবা মানে চলি তলি প আৰু মানে ফুট গেটৰো কেতিয়াবা নলছি অললি মানে যদি কৰিবা খুজে ক'বাত গাঁৱত চলি আছে পাতি দিবে বুজিছ আৰু তোমাক তো মই কৰি দিম ঠিক আছে তুমি কালি মানে দি দিবা ঠিক আছে উঠা যা আহো ন যোৱা স্যার কামটো হৈ যাব ৰতন তুমি টেনশন নকৰবা মই মিটিং এটাত যাব লগা আছে এটা তুমি তোমাক মই আৰু অলপ টাইম দিম ঠিক আছে আইছো ন ৰতন গেল দে বছৰ ল্যাপটপ তো অনে নাই চুপ কে ল্যাপটপ অনা নাই ইগলা বেলেগো কপি আৰু এই পইচা দি খাই আছো আমি নহলো হলিও মানুহৰ আগত কৈ নিপি পটককে থাপৰা বাবাৰ বয়স হয় নাই পকেট আছে পইচা আছে মোৰ লগত আৰু মানুহ আহিলে চাই চিন্তি কবি হা আৰু কোনোবা যদি মই জানা এই দীঘল কাপি এটা যে আছে ডাইৰেক্ট বেমাৰ বুলি কবি ছাৰে নাই বছ নাই
বেমাৰ হৈছে মেডিকেলতে আছে মেডিকেলত আছে। আৰু 10 দিন লাগিব ভুল নকৰিবি কিন্তু দে এই লেপটপত চাই মোৰ মুখত দেখিছা একো নাপা কি কৰিম পানী এক গিলাচ লৈ আগে পানী খাব এতিয়া আৰু কোন গাড়ীখন মুচিছা না কালি দিছো থুইছা থুইছো। তই এতিয়া ধুনীয়াকৈ পানী এক গিলাচ লৈ আগে যা হ'ব দে আপোনাৰ লগত কথা এটা আছিল বছ কি কথা কওঁ বছ চবকে চাকৰি দিয়ে মোক কথা দিয়ক না এই তোক যদি মই চাকৰি দিবই লাগে মোৰ তাতে এই কাম কৰিব কোনি ময়ো কৰিব লাগিব হা তে তোক চাকৰি তাকৰি নহয় যা আজিৰ পৰা 50 টকা বাঢ়াই দিছো যা